নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ কাজিৰঙাৰ বাগৰিত থকা লাভলি ৰেষ্টুৰেণ্টলৈ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকক। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আমি চাইকেলেৰে গৈ আছোঁ। আজি প্ৰথমবাৰ আহিছোঁ, কেনে লাগে নাজানো। এইটোৱে হৈছে ৰেষ্টুৰেণ্টলৈ যোৱা মন্দিৰ। খুব ভাগৰি গৈছোঁ, কাৰণ প্ৰথমবাৰ চাইকেলেৰে পাহাৰৰ ওপৰত উঠিছোঁ। পালোহি লাভলি ৰেষ্টুৰেণ্ট। চাওক কিমান ধুনীয়া ফুলৰ বাগিচা, বা ইমান ভাল লাগিছে। কাষতে আছে কাৰ্বি আংলং পাহাৰ আৰু কাজিৰঙাৰ সুন্দৰ পৰিৱেশ। আপোনালোকে আহিলে নিশ্চয় ভাল পাব। আহক আমি এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই যাওঁ। আহক আমি জোতাযোৰ খুলি লওঁ। ওপৰলৈ উঠি যাওঁ অলপ। আজি ৰেষ্টুৰেণ্টত প্ৰথমবাৰ চাহ একাপ খাম বুলি ভাবিছোঁ। ৰেষ্টুৰেণ্টখন চাওকচোন, ইমান ধুনীয়া সজাই থৈছে, ভাষা নাই ক'বলৈ আৰু। ত্ৰিছ টকা, চাহৰ 30 টকা দাম।
এতিয়া বাহিৰৰ সৌন্দৰ্যটো দেখুৱাই দিওঁ আপোনালোকক, চাই থাকিব। আপোনালোকে এবাৰ আহি চাবচোন, বৰ ভাল লাগিব। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। ইয়াত বহি লৈ আপোনালোকে পৰিৱেশৰ মজাটো এবাৰ নিশ্চয় লৈ চাব। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ। প্ৰথমবাৰ বাবে বনাইছিলোঁ। ভাল লাগিলে লাইক কমেণ্ট